জানো ইউটিউবত কেতিয়াবা সফল হ'ম নে নহ'ম ভিডিঅ' বনাই যাই আছোঁ চেষ্টা কৰি যাই আছোঁ বহুত দেখিছেনে বদমাছ কৰাৰ বাবে মই তাক শাস্তি দিছোঁ কাণত থিয় হেল্ল' এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা MB ব্লগছলৈ আপোনালোকৰ সকলোৰে খবৰ বাৰু কেনেকুৱা আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু খবৰ আমাৰ ভালে এয়া ৰাতিপুৱাৰ পূজাটো কৰি ল'লোঁ এতিয়া অকণমান বাহিৰত বহিছিলোঁ গৰম লাগিছে অকণ বতাহ আহি আছে সেইবাবে অকণমান বাহিৰত বহি ল'লোঁ এয়া হাজবেণ্ডে ডিউটিৰ পৰা আহোঁতে কেক লৈ আহিছিলে তেওঁলোকৰ মানে কেম্পতে বনাই কেণ্টিন আছে তাৰ পৰা লৈ আহিছিলে ভাবিছোঁ অকণমান ট্ৰাই কৰি চাওঁ ময়ো খাবলৈ কেনে সোৱাদ একদম ইমান ধুনীয়া সোৱাদটো মানে গম পায় আৰু একদম ফ্ৰেছ এতিয়া মই ভাত দিব আহিছিলোঁ হাজবেণ্ডক এই আচাৰ আনিছিলে একদম ইমান ধুনীয়া টেষ্টি আচাৰ হয় এয়া দুপৰীয়াৰ সাজত বনাইছিলোঁ দালি আৰু তিঁহৰ আৰু নামকিনৰ অকণমান চাটনি বনাইছিলোঁ লগতে বিন আলু একেলগে মই ভাজিছিলোঁ লগতে আচাৰ অকণমানো ভাত পানী খাই মেলি ল'লোঁ এতিয়া চব্জি অকণমান আনিছিলে ভাবিছোঁ তাকে অকণমান ঠিক কৰি থৈ দিওঁ জেগাত আৰু ভাবিছোঁ এতিয়া অকণমান টোপনি মাৰি আপোনালোকক লগ পাই আছোঁ আৰু এয়া বেঙেনা আৰু পটলো আনিছিলে আৰু অমিতা এটা আনিছিলে হাজবেণ্ড ডিউটি যাব ওলাৰ বাবে চাহ অকণমান বনাইছিলোঁ তিনিওটাই খালোঁ অলপ এয়া চাহখিনি খাই অকণমান ওপৰত আহিছিলোঁ হাজবেণ্ড মানে ডিউটি যোৱাৰ বাবে চাহখিনি বনাইছিলোঁ আৰু এতিয়া বেছি টাইম হোৱা নাই 4:30 বাজিছে আৰু মই চবতকৈ ভাল পোৱা জেগাখিনিত আহিছোঁ ওপৰত আহি মই বহুত ভাল পাওঁ এইখিনি জেগাত থাকি কাৰণ পিছফালে গছ একদম সেউজীয়া পৰিৱেশ আহি মই ইয়াতে থিয় হওঁ সদায় আৰু অকণমান বতাহ মাৰি আছে বহুত বেছি ভাল লাগে থিয় ইউটিউবত কেতিয়াবা সফল হ'ম নে নহ'ম ভিডিঅ' বনাই যাই আছোঁ চেষ্টা কৰি যাই আছোঁ বহুত কষ্ট হয় মানে কাম কৰা ভিডিঅ' বনাই এডিট কৰা আপলোড কৰা বহুত কষ্ট মানে নাজানো আৰু কোনোবা দিনাই সফল হ'ম নে নহ'ম আৰু কাৰণ কিছুমানৰ নিগেটিভ কমেণ্টো মোক ডাউন কৰি পেলাইছে মানে এইবিলাক কাম নাই কৰিয়ে ইমান ডাঙৰ ইউটিউবাৰ আছে তহঁতৰ ভিডিঅ' ক'ত চাব ক'ত তাতে মাজতে সোমাই থাকিব লাগিব কিবাকিবি আৰু এনে ডাউন কৰিছিলে অকণমান আৰু মাজতে ভিডিঅ' দিয়া বন্ধ হৈছিলে অকণমান মোৰ তাৰপিছত ভাবিছোঁ বেলেগৰ কথা কাম কৰি থাকিলে লাভ নহ'ব সেয়ে আৰু ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিলোঁ আজি একদম ৰ'দ কমাই নাই 4:30 বাজিল এয়া কাপোৰখিনিও নিব লগা আছিল গাদ্দাকেইটা ৰ'দ দিছিলোঁ আজি তাকে নিবলৈ আহিছোঁ আগতে মই কাপোৰ আৰু গাদা দাঙি আনোতে মোৰ একদম গৰম লাগি কিবা হৈ গ'ল অৱস্থা একদম কামবিলাক কৰিয়ে বহিছোঁ কাপোৰ কানি জাপি ঘৰ দুৱাৰ সাৰি মুচিয়ে বহিছোঁ একদম ইমান গৰম লাগিছে ভাবিছোঁ অকণমান গা পা ধুই আপোনালোকক লগ পাইছোঁ আৰু এইবিলাক কাম দেখিছে নহয় আপোনালোকে কি কৰিছে আৰু কেৰাহীটো দেখিছে ক'ত আছে একদম চব্জিৰ বস্তুবিলাক গোটেই দাঙি আনিছে আনি কিনে ইয়াতে কেৰাহীত বনাই আছে সি হা কি কৰিছে তুমি এইবিলাক কোৱাচোন আমাৰ এইটোক দেখিছেনে বদমাছ কৰাৰ বাবে মই তাক শাস্তি দিছোঁ কাণত থিয় কৰাই নাই বদমাছ কৰাৰ বাবে অকণমান শাস্তি দিছোঁ মই মাৰা নাই এনেকৈ শাস্তি দিছোঁ যাতে আৰু নেক্সট টাইম বদমাছ নকৰিবা বুলি তেনেকৈ কৈ মই সেইপিনে গা ধুব যোৱাতে সি একদম বিচনাখন কি অৱস্থা কৰি দিলে নহয় মোৰ কামবিলাক সেনেকৈ বাঢ়ি থাকে তাতে মানে আৰু এইবিলাক চাফ চাফাই কৰি আহিয়ে বহিছোঁ অকণমান আৰু তাক পঢ়াম বুলি ভাবিছোঁ ভাতো বনাবৰ হ'ব অলপমান দেৰিকৈ গলিতে 2 চিটাৰ কৰিবলৈ মানে এয়া লৈছোঁ চব্জি কাটিবলৈ ৰাতিৰ বাবে লগতে আমাৰ টুকুচানাটোকো পঢ়াবলৈ বহাইছোঁ সি নহ'লে নপঢ়ে মই কাষত নবহিলে সেইবাবে লিখা বি লিখা চি লিখা গুড ডি লিখা ই লিখা ইয়াৰ পৰা ইয়ালৈ এয়া কিতাপ পঢ়ি উঠিয়ে ক'ব ধৰিছে টিভি চাই বোলে অকণমান টাইম সেয়ে তাক অকণমান টিভি লগাই দিব আহিছিলোঁ মই আজি নাজানো কি হ'ল দিনত গা ধুই থাকোঁতে হঠাৎ কঁকালখনত কিবা আৱাজ ওলোৱাৰ নিচিনা লাগিল তেতিয়াৰ পৰা একদম বিষ ভালেই পোৱা নাই মানে একদম এনেকৈ বিষাই আছে কাটি মেলি লৈ ধুই ল'লোঁ একেলগে আলু মিক্স দিছোঁ লগতে মই তাকো অকণমান টাইম পঢ়ালোঁ মই পঢ়াই মেলি ভাত বনাবলৈ আহিছিলোঁ এয়া ৰঙালাও আৰু আলু কাটি লৈছোঁ বনাম বুলিয়ে এতিয়া আহিছোঁ বনাবলৈ ভাতকেইটাও হৈ গ'ল এতিয়া মোৰ ৰঙালাওৰ এয়া এইপিনে ৰঙালাওৰ চব্জিখন হৈ আছে আমাৰ চিম্পুলকৈ বনাইছোঁ একদম ভাত পানী খাই মেলি ল'লোঁ এতিয়া আৰু বেছি দেখা নাথাকিলোঁ আৰু
খোৱা মিলা মানে বাহিৰতো অকণমান গৈছিলোঁ খোজ চোজ কাঢ়ি আহিলোঁ এতিয়া একদম গৰম লাগি গৈছে আৰু ভাবিছোঁ যিহেতু আহিলোঁ মানে এতিয়া টোপনি নামাৰোঁ বেছি দেৰি হোৱা নাই 9:30 বাজিছে ভাবিছোঁ আধা ঘণ্টামান মুভি চাম সেইবাবে টিভিত চিনেমাখন লগাই লৈছোঁ চিনেমাখন চাই মিলিয়ে টোপনি মাৰিম বুলি ভাবিছিলোঁ আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়াহ'লে আহিছোঁ এণ্ড বাই বাই নতুন ভিডিঅ'ত লগ পাইছোঁ